বৰপেটাৰ কেতকুছিৰ লক্ষ্মী মন্দিৰত তাণ্ডৱ দুই গাঁৱৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতিত ব্যাঘাত জন্মৰ লক্ষ্যৰে দুষ্ট চক্ৰই মানসিক ভাৰসাম্য লোকক ব্যৱহাৰ সন্দেহ লক্ষ্মী পূজাৰ আগমুহূৰ্তত চাৰিটাকৈ মূৰ্তি লণ্ডভণ্ড কৰিলে জুই সংযোগ স্থাপনৰ চেষ্টা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি লক্ষ্মী দেৱীৰ মূৰ্তিত অগ্নি সংযোগ কৰে যুৱকজনে লক্ষ্মী দেৱীৰ গাৰ কাপোৰ আঁতৰাই নিজে পৰিধান কৰে এগৰাকী মানসিকভাৱে ভাৰসাম্যহীন ব্যক্তিৰ এই তাণ্ডৱ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আজি ৰাতিপুৱা 6 বজাত সংঘটিত হয় এই ঘটনা মানসিকভাৱে ভাৰসাম্যহীন যুৱকজন কেউচিৰ গাতে লাগি থকা শান্তিপুৰৰ নিবাসী শান্তিপুৰত অস্বাভাৱিক কাম কাজ কৰি এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে যুৱকজনে নিজ গাঁওখনতো বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ কাম কৰি গাঁওখনত এক প্ৰকাৰ অশান্তি সৃষ্টি কৰে বুলি ৰাইজে জানিবলৈ দিয়ে কেতকুছি লক্ষ্মী মন্দিৰত ৰফিকুল আলী নামৰ যিগৰাকী ব্যক্তিয়ে আজি ৰাতিপুৱা ভাগত তাণ্ডৱ চলাইছিল আমি সেই ব্যক্তিগৰাকীৰ ভনীয়েকৰ সৈতে কিছু কথা পাতিব চেষ্টা কৰিম আচলতে ৰফিকুল আলী কেনেকুৱা আছিল ভাইটি হয় মোৰ ভাইটি আগৰ পৰা মানে 2 মাহমান হ'ল পাগল হৈছে পাগল আমি ধৰি বান্ধি ৰাখিছোঁ কিন্তু ৰাখিব নোৱাৰোঁ আৰু গাঁৱৰ মানুহো থৈছে গাঁৱৰ মানুহ গোটেইবিলাকে ধৰি মাত্ৰ বান্ধিলে কি ইয়াক ৰাখিব নোৱাৰে আৰু কামৰে চামৰে মানুহজনী ধৰে তাকো কামৰে হাতত কামৰে এৰি তেতিয়া জ্বলে দিয়ে সি আৰু ছিঙি যায় কেনেকৈ ছিঙি যায় আমি নিজে গম নাপাওঁ আৰু ঘৰত যিমান বস্তু আছে চব বস্তু হ'লে জুই লাগে দিয়ে আৰু মেকুৰী এটা আহিব নোৱাৰে মেকুৰীটো ধৰি মাত্ৰ পুৰে মাৰি মাত্ৰ আৰু বেজি মাৰে আৰু যিমান চৰে আছিল মুৰ্গী হাঁহ আছিল চব চৰেগিলা ধৰি জবা কৰি মাত্ৰ পুৰে ৰান্ধি মাত্ৰ সেই ফেলে দিয়ে আৰু চৰে চানাবোৰ কৈছে চব মাৰি চব মুঠা চব জিন্দা মাৰে বস্তুগিলা মাৰি মাত্ৰ ফেলে দিয়ে কিন্তু আমি কাষত আহিব ভয় লাগে কিন্তু ল'ৰা ছোৱালী কাষত আহিলেও সি চুৰিখন হ'লে মাত্ৰ মাৰিব চেষ্টা কৰে আৰু সৰু ভাইটি এটা আছে ভাইটিক খালে হানো কৰি থাকে তাৰ জালত আমি ভাইটিক বেলেগ জেগাত পঠিয়াই দিছোঁ কিন্তু তাই ঘৰত নাই এতিয়া ঘৰত নোহোৱাৰ কাৰণে এতিয়া এই কেইদিনমান আমাৰ ঘৰতো জানি কিন্তু পৰহি ৰাতি মোক আমাৰ ঘৰত গৈছে যাই ভাত খাই মাত্ৰ মাৰিব ওলাইছে বাৰী লৈ মাত্ৰ এনেতে যুৱক এজন আহি মাত্ৰ মোক বাচাইছে তাৰপিছত মোক মাৰিব ওলোৱাৰ পিছত মই উলিয়াই দিছোঁ ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত সি আহি আৰু নেক্সট চুৰিখন লৈ ৰাস্তা দি ঘূৰি গৈছে তাক ধৰিব নোৱাৰে কিন্তু ৰাস্তাত মানুহ আছে মানুহকেইটাও পলাইছে কিন্তু চৰিকেইটাও ভয়তে গুচি গৈছে কায়ো নৰে পলাই হয় আমি ৰফিকুল আলী ভনীয়েকৰ সৈতে কথা বতৰা পাতি জানিব পাৰিলোঁ যে তেওঁ মানসিকভাৱে এজন বিকাৰগ্ৰস্ত লোক আৰু এই ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণৰ অস্বাভাৱিক কিছুমান কাম কৰে যিবিলাক কাম হয়তো ইয়াৰে স্থানীয় ৰাইজে দেখিছে গতিকে আমি স্থানীয় ৰাইজৰ সৈতে কিছু কথা পাতিব চেষ্টা কৰিম কওকচোন ৰফিকুল আলী আগে পিছে এনেধৰণে কিবা অস্বাভাৱিক কিবা ব্যৱহাৰ কৰে নেকি আচৰণ কৰে মই ৰফিকুল আলীৰ ওচৰৰে মোৰ ঘৰ কথা হৈছে কি দেখি থাকোঁ উঠাতে বহাতে মোৰ ঘৰৰ পৰাই দেখা পায় ইয়াৰ সৰু এখন দোকান আছে লক্ষ্মী মন্দিৰৰ কিবা কিবি বস্তু বিহনী বোলে ভাঙছে সেইটো আমি নাজানো মানুহজন একদম এটা পাগলে ইয়াতে ঘৰতে যিটো অত্যাচাৰ কৰি থাকে ল'ৰা ছোৱালী স্কুল সৰু ল'ৰা ছোৱালী আহিব নোৱাৰে অহা অত্যাচাৰ মাৰবা খেদে সেইটো সকলে জানে তথাপিতো আৰু আমি ইয়াতে মানে ক'ব লগাখিনি কৈছোঁ এতিয়া ধৰছোঁ কিবা কিবি ইয়াতে ঘৰত বহুত অত্যাচাৰ কৰি আছে কিন্তু টকা পইচাও চিছে মেকৰি মাৰছে কিবা মাৰছে এইবিলাক মানে অত্যাচাৰ কৰিছে আমি চাই থাকোঁ আমি অহা যোৱা মানুহ ঘৰত তাৰ ঘৰৰ ওচৰত সৰু ল'ৰা ছোৱালীবিলাককো বাটেদি গ'লে মাৰে মানে খেদে পাগল হৈছে সি পাগলে আচলতে এতিয়া হ'ব আজি 10-12 দিনমান হ'ল এই পাগলটো 10-12 দিনমান হ'ল কিন্তু ইয়াৰ আগতে হৈছিল সেইটো ভাল পাইছিল এতিয়া আৰু মাজতে এই তিৰিটো তাৰ গুচি যোৱাৰ পিছত ইয়াৰ পাগলটো বেছি হৈছে ঘৈণীয়েকজন আছিল কিন্তু এইটো হোৱাৰ কাৰণে ঘৈণীয়েকজনৰ ভয়তে গুচি গৈছে চুৰিলি ঘৈণীয়েকক ৰাতি বোলে গলত টিপা মাৰি ধৰে কিবা ধৰে কিন্তু পাগল মানুহ উপায়টো নাই আৰু এতিয়া ভাল মানুহৰ লগতে আমি বুজাব পাৰোঁ পাগলৰ লগত বুজাব নোৱাৰোঁ তাৰ কাৰণে ঘৈণীয়েকৰ ভয়তে ঘৰত গুচি গৈছে আজি ৰাতিপুৱা ভাগত ৰফিকুল আলীয়ে কেতকুছিৰ এই লক্ষ্মী মন্দিৰত এই এটা তাণ্ডৱ চলাইছিল তেওঁ মন্দিৰটো জুই লাগি দিছিল তাতে অলংকাৰ চুৰ কৰাৰ চেষ্টা কৰিছিল গতিকে এই সন্দৰ্ভত কি হ'ব এই সন্দৰ্ভত তাৰমানে তেখেতে ভাল ল'ৰা নহয় তাৰমানে তেওঁ পাগলে হয়তো আমি জানো কি তেখেতে যদি আমাৰ মুছলমান হয় হয়তো সিহঁতৰ মন্দিৰত গৈছে যদি হয়তো সিহঁতৰে কালী দেৱতা হওক যিকোনো হওক সিহঁতৰ তাতে সিয়াৰ গাত ভৰ খাইছে খাৰ কাৰণে হয়তো সিহঁতৰ তাৰমানে মন্দিৰত গৈছে নহ'লেতো আমাৰ মছজিদতো যাব পাৰিলোঁ সি মুছলিম ল'ৰা যদি আমাৰ মছজিদতো যাব পাৰিলোঁ হাতৰ আগত দেখোঁ সি পইচাবিলাক চিৰি পেলাই দিয়ে আৰু পইচাবিলাক পুৰি দিয়ে আৰু ল'ৰা ছোৱালীবিলাকক মাৰি ধৰ কৰিবলৈ খেদি থাকে চুৰি তুৰি লৈ কেনে
আৰু সি ঘৰতে আহি মানে পূজা পাতল কৰে, সিন্দুৰ চিন্দুৰ লয়, এনেকুৱা কাম কৰি থাকে। মাথাত লাল কাপোৰ গাঁঠি মাৰি থাকে, গাজা খায়, খাই কেনে ল'ৰাজনে মানে বিৰাট হাৰস্থ কৰি থাকে আমাৰ এইখিনিত। এইটো মোটামুটি আজি হ'ল 2-3 মাহমানৰ আগৰ পৰা। কিন্তু ইয়াৰ আগতে আৰু মাজত ভাল হৈ কিনে আৰু আগতে পাগল হৈছিল। এতিয়া মানে আমাৰ ইয়াতে ল'ৰা ছোৱালীবিলাক স্কুলত যাবলৈ ওলালেও ভয় লাগে, যে গাৰ্জেনবিলাকে ভয় কৰে যে সি হানিব মাৰিব বুলি আমাক কৈ থাকে। মোৰ ল'ৰাটো এতিয়া ওচৰৰ এখন স্কুলত পঢ়ায়, ল'ৰাটো অহা যাওঁতে মোক কয়, বাবা এই পাগলাটো মাৰিব, ভয় লাগে যাবা, কেনেকৈ যাওঁ? তেতিয়ানে মোৰ ৱাইফক দ্বাৰাই মই পাৰ কৰি থৈ আহোঁ, স্কুলত অনা নিয়া কৰোঁ। তাৰ লগত কোনো জড়িত নাই ইয়াতে। কথা হ'ল কি, সিয়াৰ ভায়েক বৈনীয়েক চব আছে, সিহঁতে ছাইড লাগিছে, সিয়াক মাৰিব, মাক বাপেক নাই। আৰু সৰু ভায়েক এটা আছিল, ভায়েকটো হানা মাৰা কাটাম বুলি কোৱাৰ কাৰণে সি ছাইড লাগিছে। কণ্ডিশ্যনত থাকে সেই আৰু স্কুলৰ চলিগেলাকো অলপ খেদা খেদি কৰে, সৰু বাচ্চাগেলাক লগত মানে চুৰি লৈ থাকে নেকি? লগত চুৰি লৈ থাকে, লাঠিও লৈ থাকে, নিজৰ বেৰা ঘৰো ভাঙে, সেইহেনে আৰু এই বস্তু বানি ধৰিলে চলে খালে চালে বজাৰ কৰি থৈ দিছে। তাৰে দোকানত পইচা পাতি চিৰি তিৰি ঘৰত জুই লাগি দিয়ে নেকি? নাই নাই, ঘৰত যি লাগে দিয়া নাই, ঘৰত যি লাগে এই বস্তুগিলাক জুই লগাই দে বস্তু আৰু নিজৰ বস্তুগিলাক মাৰে। পহু আছিল, মাছে মাৰি জুই লগাই দে, পুতি থৈ দে, মেকৰিগিলাক ধৰি আনি মাৰে, মাৰি পূজা কৰি পুতি থৈ দে, সেনে কৰে সি। তেওঁ পূজা কৰে নেকি ইয়াতে তাৰমানে? এইটো পূজা মানে বেৰাতে এনে পাগলা মানুহ মাথাত যেখিনি খেলয় আৰু সেইখিনি কৰি থাকে আৰু ঘটনাৰ প্ৰত্যক্ষদৰ্শী লোকৰ ভাষ্যমতে মন্দিৰত তাণ্ডৱ চলোৱা যুৱকজন কোনো মানসিকভাৱে বিকাৰগ্ৰস্ত লোক নহয়। অপকৰ্মত জড়িত যুৱকজনে ৰাইজৰ লপাথপাৰ পৰা বাচিবলৈহে তেনেধৰণৰ পন্থা অৱলম্বন কৰিছে। ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হোৱাৰ পূৰ্বেই লক্ষ্মী দেৱীৰ কাপোৰ যুৱকজনে পৰিধান কৰি আছিল। লক্ষ্মী দেৱীয়ে সপোনত সাক্ষাৎ কৰি ৰফিকুল নামৰ যুৱকজনক লক্ষ্মী দেৱীৰ ওচৰত আহিবলৈ নিৰ্দেশ দিয়া বুলিও অদ্ভুত মন্তব্য কৰে। মই ৰাতিপুৱা উঠি কেনে দেখোঁ যে মোৰ মন্দিৰৰ সন্মুখত মোৰ ঘৰ, আহি কেনে দেখোঁ যে মন্দিৰৰ পৰা ধোঁৱা ওলাই আছে। কিয় ধোঁৱা ওলাই আছে বুলি চাব আহিলোঁ। মোক তই কিয় সোমাইছ তাতে, সেইবুলি ধৰি আনি কেনে মোৰ ভাইটি আছিলে, ভাইটিক লগত দিলোঁ, দি কেনে লৈ গ'লোঁ, মানে ৰাইজক মাতিলোঁ, গাঁওবুঢ়াক মাতিলোঁ, পুলিচ মাতিলোঁ। আৰু ল'ৰাজনে যেতিয়া মানে ধৰোঁ সেই সময়ত মা লক্ষ্মীৰ শাৰী এখন উৰি কেনে পাগল মূৰ্তি লৈছে, যেন সি এক্টিং যে আই এম এ মেণ্টেল। শাৰীখন সিঞ্জি উৰি লৈছে আৰু মই যেতিয়া তাক ধৰোঁ, তাৰ মাথা মা লক্ষ্মীৰ মাথাৰ মূৰ্তিটো গুচাই, চুলিকেইডাল গুচাই আছে, জেচৰা খাটি মাৰি জুই লগাই দিছে, চববিলাক ধোঁৱা ধোঁৱা হৈ আছে। মন্দিৰৰ ভিতৰত সেই মূৰ্তিটো খুলি থাকোঁতে মই দেখা পাইছোঁ, মাথাটো খুলি থাকোঁতে দেখা পাইছোঁ। জোৱান হিচাপত মই বৰ্তমান বৰপেটা মেডিকেল কলেজৰ সুৰক্ষা কৰ্মী। মই মানে সদায় দেখি থাকোঁ এতিয়া এইবিলাক এটা দুষ্ট চক্ৰ জড়িত আছে, তাক পঠাই দি কেনে ষ্টাডি কৰে, তাৰপিছত বেলেগে আহি কামবিলাক কৰে। আগন্তুক লক্ষ্মী পূজা উপলক্ষে যদি তাক আমি মাৰা ধৰা কৰোঁ, তেতিয়াহ'লে আমাৰ পৰিৱেশ বেয়া হ'ব বুলি মই ভাইটিৰ ওচৰত কৈ কেনে তাক আমি মাৰা ধৰা কৰা নাই, মানে প্ৰশাসনৰ ওচৰত লৈছোঁ। আৰু মই ভাবোঁ যে বৰপেটা জিলা প্ৰশাসনে নিশ্চয় ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। আৰু ভাইটি মই প্ৰত্যক্ষদৰ্শী। প্ৰথম মোৰ নাম শ্ৰী মানস জ্যোতি মেধি, মই এক্স আৰ্মি হয়। মই সুধিলোঁ তাক যে তই কি কৈছে, কিয় হৈছে এই ৰাতিপুৱা কিয় মন্দিৰত সোমালি? মই কাৰণে সোধাতে কৈছে, নাই মোক লক্ষী মোক সপোন দেখাইছে, লক্ষী মোক মানে সপোন দেখাইছে, মোক আহিব দিছিল। তাৰপিছত বোলে তই পাগল হৈছে নেকি, কি কথা কোৱা, এনেকৈ ক'লোঁ হয় তাক। মোক সপোন দেখাইছে, মোক আহিব দিছে, এনেকৈ কৈছে। আচৰণটো এনেই কেতিয়াবা হাঁহে সি, কিন্তু এনেই পাগল যেন নালাগে। মই ক'লোঁ কৈছে যে মোক লক্ষীয়ে সপোন দেখাইছে, মোক আহিব দিছে, আহিব দি বোলে আহি তই কিয় সোমাইছা, আহিছা নে? মই এনেকৈ তাক পাতলাইছোঁ আৰু তাক মানে হ'ল কি গেডাৰিং হ'ব দি দিয়া, মানুহে যাতে তাক মাৰবা নোৱাৰে। মই কৈছোঁ লগে লগে গামবুঢ়াক খবৰ কৰ, ইয়াক ক'লোঁ মোৰ তাতে ফোন নাম্বাৰটো নাই, তোৰ তাতে আছে যদি কৰ। এই লখা আহিছে গামবুঢ়াৰ লগে লগে। তাৰপিছত মই এনে কৈ গামবুঢ়াক হেৰি কৰি মই ঘৰত গুচি আহিলোঁ। এই মূৰ্তিটোতে হেৰি কৰোঁ। তাৰপিছত এই আমাৰ যে ৰূপৰ হেৰি থাকে, এই আমাৰ ফুল টাইপৰ তেনেকুৱা এটা, আৰু হেৰি সোণাৰী, কিন্তু মই নাজানো, আমিতো সোণাৰী নহয়। তাৰপিছত পুলিচক দিয়া গৈছে, কিন্তু পুলিচক ইয়াতে মই নাই, তেতিয়া ঘৰত হেৰি আছোঁ কি আছে এটা তেনেকুৱা। এতিয়া যি নহওক বাৰু, এতিয়া পূজাখনৰ কাৰণে আমাৰ এতিয়া বেছি টেনশ্যন, কাৰণ এইখন পূজা আমাৰ 82 বছৰ অলৰেডি হৈ গৈছে, এতিয়া 83 নম্বৰ। এতিয়া যদি কিবা এটা সাম্প্ৰদায়িক এটা হেৰি নহয়, মানে বাতাবৰণৰ সৃষ্টি নহয়, সেইটোৱে আমি কামনা কৰোঁ। আৰু ইয়াৰ এটা সুস্থ তদন্ত হ'ব লাগে। এইটোকে মোৰ নাম সঞ্জিত বায়ন। যুৱকজন যদি সঁচাকৈয়ে মানসিকভাৱে বিকাৰগ্ৰস্ত, তেন্তে যুৱকজনক
স্থানীয় ৰাইজ নতুবা পৰিয়ালৰ লোকে চিকিৎসা কৰক। এনেধৰণৰ অপকৰ্ম কৰি সমাজত বিশৃংখলতা সৃষ্টি কৰাটো মানি লোৱা নহয়। সমাজৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ লক্ষ্যৰে কোনোবা অপশক্তিয়ে এনেধৰণৰ কামত এই ব্যক্তিক ব্যৱহাৰ কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে কেওটকুছি লক্ষ্মী পূজা মহোৎসৱ সমিতিৰ সভাপতি ভাৰত চন্দ্ৰ দাসে। কিন্তু যি হওক, যদি সেই মানসিক কিবা ভাৰসাম্য হৈছে, চিকিৎসা আছে চিকিৎসা কৰক। এনেধৰণৰ অপকৰ্ম কৰি সমাজখনক বিশৃংখল অনাটো আমি কামনা নকৰোঁ। কিন্তু হয়তো ঈৰ্ষাটো তেনেধৰণে মানুহ নিয়োগ কৰিবও পাৰে। মানে আমাৰ যিজন মানুহ ব্যক্তি ধৰা পৰিল তেওঁকো হয়তো নিয়োগ কৰিব পাৰে, কিন্তু আমি সেইটো নাজানো। ঘটনাটো আচলতে মোৰ মৰ্মান্তিক, খুব বেদনাদায়ক। কিন্তু কথা হৈছে আমি আজি 82টা বছৰ অতিক্ৰম হ'ল, এনেকুৱা ঘটনা ঘটা নাছিল। আমাৰ এই বছৰ 83 বছৰত ভৰি দিছে। কিন্তু কথা হৈছে কি, যাতে এনেহেন ঘটনা পুনৰ যাতে নহয়, আমি প্ৰশাসনক আবেদন দিছোঁ, আগতেই দিছোঁ। তথাপিও আজি আমি যিটো ঘটনা ঘটিল তাৰ এখন এজাহাৰ দিছোঁ, আৰু যিজন দুষ্কৃতিকাৰী ব্যক্তি তেওঁক আমি পুলিচক চমজাও দিছোঁ। কিন্তু এটা কথা ঠিক, ৰহস্য ধৰক আমাৰ এটা সন্দেহ। কাৰণ চাওক, আজি এটা মন্দিৰত কৰিছে, কিন্তু আমাৰ ইয়াৰ পৰা ধৰক আমাৰ নিয়াৰেষ্ট হাইস্কুলখন আছে, হাইস্কুলৰ পৰা আমাৰ গোটেই বেনাৰ দিয়া আছিল, ডাঙৰ ডাঙৰ হোল্ডিং দিয়া আছিল। সেই হোল্ডিংবিলাকো চিৰি পেলাইছে, ক'ত নিছে কি কৈছে এখনো নাই। ঐক্য শান্তি সম্প্ৰীতিৰ প্ৰতীক কেওটকুছি লক্ষ্মী পূজা। হিন্দু মুছলমান সকলোৰে এই ঘটনাক লৈ কোনো ধৰণৰ সাম্প্ৰদায়িক বীজ সিঁচৰিত হোৱাৰ সুবিধা আমি দিয়া নাই। এই বক্তব্য কেওটকুছিবাসী ৰাইজে কেতিয়াও কেওটকুছি লক্ষ্মী পূজা মহোৎসৱ সমিতিৰ নিবিচাৰে। আজি মুখ্য সম্পাদক নীলিম বৈশ্যৰ এই পৰিস্থিতি আপোনালোকে জানি সুখী হ'ব। আমি কোনো ধৰণৰ সাম্প্ৰদায়িক বীজ যাতে সিঁচিবলৈ দিবলৈ দিয়া নাই। এই ক্ষেত্ৰত আমি যথেষ্ট সচেতনতা অৱলম্বন কৰিছোঁ। আৰু এই লক্ষ্মী পূজাখন কেৱল কেওটকুছিবাসীৰ অনুষ্ঠানে নহয়, এইটো আমাৰ এই অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী হওক বা মুছলিম ধৰ্ম, ইছলাম ধৰ্মৰ লোক হওক, বিভিন্ন জাতি ভাষা ধৰ্মৰ লোকৰ এক ঐক্যতাৰ প্ৰতীক। আৰু এই ঐক্যতাৰ প্ৰতীকেৰে, ভাতৃত্বৰ প্ৰতীকেৰে অনুষ্ঠানটোৰ জৰিয়তে ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক বীজৰ কোনো স্থান নাই। এইটো কেওটকুছিবাসীৰ এই ক্ষেত্ৰত সদায় সংকল্পবদ্ধ লৈছে। এই অনুষ্ঠানটোৱে আমি এটা বাৰ্তা পঠাই দিব খুজিছোঁ যে এইটো হৈছে সমন্বয়ৰ থল। এই সমন্বয়তে আমাৰ আৰম্ভ হওক, একতাৰ প্ৰতীকেদি আৰম্ভ হওক। মানে আমাৰ বিভিন্ন জাতি ধৰ্মাৱলম্বী সকলোৱে, আমি সকলো ধৰ্মাৱলম্বী লোকে এই অনুষ্ঠানত ঠাই অংশগ্ৰহণ কৰে। অংশগ্ৰহণী অনুষ্ঠানটো আগুৱাই লৈ গৈ আছে। আজি যিটো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, এই ক্ষেত্ৰত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন সকলোৱে আহিছে। আমি তেওঁসকলৰ সহযোগত এই খুব সতৰ্কতাৰে এই কামটো কৰি নিছোঁ। আৰু আমি অতীজৰ পৰাই ভাই ভাইৰ দৰে বসবাস কৰি আহিছে কেওটকুছি আৰু ভেল্লাবাসীয়ে। দুষ্ট চক্ৰই মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক ব্যৱহাৰ কৰি দুই গাঁৱৰ মাজত সংঘাত আনিব চেষ্টা কৰিছে। গতিকে আমাৰ কেওটকুছি আৰু ভেল্লা আমি ভাই ভাই চব, মানে আজি নহয় আতি পূৰ্বৰ পৰা আমাৰ চলি আছে। তাত পূজা হ'লেও আমাৰ মানুহে যায়। আমাৰ মানুহৰ লগত তেওঁলোকৰ বহুত মানে ঘনিষ্ঠ আছে। আজি নহয়, বহুত আগৰ পৰাই ঘনিষ্ঠ। গতিকে আজি যিটো পাগলে আমাৰ মন্দিৰত গৈছে, কোনোবা মানুহে তাক নি পাগলটোক সেই মন্দিৰত সোমাই দিছে, দি যে মূৰ্তি চুৰ্তি ভাঙি দি অলপমান বিশৃংখলা এটা কৰি দিওঁ। আমাৰ যিটো শান্তি, মানে হিন্দু মুছলিমৰ কোনো আমাৰ ভেদাভেদ নাই। সেই ভেদাভেদটো আমাৰ কি কৰিছে, ভাঙি দিয়াৰ কাৰণে, এটা বিশৃংখলা অনাৰ কাৰণে সেই পাগলটোক এটা ব্যৱহাৰ কৰিছে। গতিকে সন্দেহ হৈছে আমাৰ। ঘটনা প্ৰকৃত ৰহস্য কি? কোনোবাৰ প্ৰৰোচনাত ৰফিকুলে ধৰ্মীয় অনুভূতিত আঘাত সনা কাম কৰিছে নেকি? ৰফিকুল আলী সঁচাকৈ এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত লোক হয় নেকি? আৰক্ষীৰ উচ্চ পৰ্যায়ৰ তদন্ত শেষতে জানিবলৈ পোৱা যাব ঘটনাৰ সত্যতা আৰু অসত্যতা। Please like, share and subscribe our news channel.